নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জেটেকলৈ। আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিম APDCLৰ কাৰেণ্ট বিলৰ ফৰ্মটো, যিটো কাৰেণ্ট বিল আহে আমাৰ, সেইটো কেনেকৈ আমি ডাউনলোড কৰিব লাগে তাকে আলোচনা কৰিম। কাৰেণ্ট বিলৰ যিটো ডকুমেণ্ট আহে আমি মোবাইলতে ডাউনলোড কৰিব পাৰি, গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক। প্ৰথমতে আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব আৰু তাত টাইপ কৰিব APDCLৰ অফিচিয়েল ৱেবছাইট www.apdcl.org। টাইপ কৰাৰ পিছত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত অকণমান দেৰি ৰ'ব, তাৰপিছত এনেদৰে এখন পেজ খোল খাই আহিব। এই ৱেবছাইটটো হ'ল APDCLৰ অফিচিয়েল ৱেবছাইট। ইয়াত APDCLৰ যিকোনো কাম অতি সহজে কৰিব পাৰি, যেনেকৈ মোবাইল নম্বৰ ৰেজিষ্টাৰ কৰিব পাৰি, কাৰেণ্ট বিল পে' কৰিব পাৰি। আজি আমি ইয়াত এই ভিডিঅ'টোত আলোচনা কৰিম কেনেকৈ আমি ডাউনলোড কৰিব লাগিব। প্ৰথমতে ন' ইয়ৰ বিলত ক্লিক কৰিব, কৰাৰ পিছত এনেদৰে এখন পেজ খোল খাই আহিব। ইয়াত কনজিউমাৰ আইডি নংটো ভৰাই দিব লাগে, 11টা বা 12টা থাকিব। তাৰপিছতে কেপচাৰটো ভৰাই দিব লাগে। কনজিউমাৰ নম্বৰটো কাৰেণ্ট বিলত পাই যাব। কেপচাৰটো যেনেদৰে আছে ঠিক তেনেদৰে বহাই দিব লাগে, যেনে YC3HN8T। এইটো লিখাৰ পিছত ভেৰিফাইত ক্লিক কৰি দিব লাগে। ভেৰিফাইত ক্লিক কৰাৰ পিছত তলত PDF ফৰ্মত আহি যাব। PDFটো ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত অ'পেন কৰিব। অ'পেন কৰাৰ পিছত এনেদৰে আহিব। ইয়াত এইটো স্ক্ৰীনশ্বট বা প্ৰিণ্ট কৰি ল'ব পাৰিব।